আও হৰি আও ৰাম এইফালে আমাৰ নবৌয়ে মাংস টেষ্ট কৰি আছে আমি মাংস বনাই আছো আজি আমাৰ পিটি ভোজন গতিকে আমাৰ এই ভাগিন আহিছে ভাগিনে আমাক এটা ভিডিঅ' বনাইছে তেওঁ দেই এই আমাৰ মোমায়েক দুটাক মোমায়েক আহি পিনি আমি এই গোটেই বংশ পৰিয়ালে একগোট হৈ পিনি আমি এটা পিটি ভোজন কৰিম বুলি আজি এই কৰিবলৈ আগবাঢ়িছো মানে আমি কৰিয়ে আছো আমি এতিয়া বনাইছো ছাগলী মাংস বনাই আছো কিন্তু আকৌ ব্ৰইলাৰ বনাইছো মাছো বনাই দিলো লগতে তাৰপাছত আকৌ বনাই দিলে পনীৰ বনাই দিলে আমাৰ বৰা দেউ আহি পিনি নমস্কাৰ বন্ধুসকল সকলোকে দিয়ক মোৰ এজন ব্লগ চেনেলৰ নতুন এটা ভিডিঅ'ত স্বাগতম জনাইছোঁ আশা কৰোঁ সকলোৱে ভাল আৰু বৰ্তমান মই ভালে আছোঁ আৰু কালি ব্লগটো আপোনালোকে কেনেকুৱা পালে জনাব আৰু এতিয়া আমি যাবলৈ ওলাইছোঁ মানে আজি মামাৰ ঘৰত মানে খানা আছে মানে সকলো মানে মাহঁতৰ বাই ভনী মানে সকলো মিলি এটা খানা খাব আজি বিহু বুলি তালৈকে যাবলৈ ওলাইছোঁ এইফালে আমাৰ অংশু মানুহ ওলাইছে যাবলৈ আৰু তাত মানে পূৰা ফুল ধামাকা হ'ব আজি আপোনালোক সকলো মানে দেখুৱাই যাম অকণো স্কিপ নকৰে ভিডিঅ'টো আপুনি শেষলৈকে চাই যাব আৰু যিসকলে মোৰ চেনেলত নতুনকৈ ভিডিঅ' চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু আমাৰ জেঠাই মাহী মামা সকলোকে আপোনালোকক চিনাকি কৰাই দিম আৰু তেনেহ'লে বন্ধুসকল একদম মামাহঁতৰ ঘৰতে লগ পাম দেই বৰ্তমান আহি মামা ঘৰ পাই গ'লোহি আৰু এতিয়া যাওঁ অলপ লাজো লাগিছে মানে ব্লগ বনাবলৈ মানুহ বহুত আছে ন লাজ লাগিলেও মানে উপায় নাই আজি মানে ব্লগটো বনাম যেতিয়া ভাবিলোঁ মানে বনাই দিম আৰু বন্ধুসকল আৰু এয়া আমাৰ ভাইটি দেই আমাৰ জেঠাই মানে আমাৰ জেঠাই ঘৰ দাদা ল'ৰা আমাৰ ভাইটি ভাগৰ এটা চেনেল আছে ইউটিউব চেনেল নামটো কৈ দিয়া চেনেলটো ৰাগামণি ব্লগ আপোনালোকে সকলোৱে চাব দেই মই লিংকটো দি দিম ডেছক্ৰিপশ্যনত আপোনালোকে গৈ ছাবস্ক্ৰাইব কৰি দিব আমাৰ ভাইটি চেনেলটো দেই এইফালে এজন আমাৰ ভাইটি আমাৰ মাহী ল'ৰা বল খেলিছা নেকি ভাইটি এয়া আমাৰ মাহী ল'ৰা দেই দিল আমাৰ দিল আহি হিৰো আহিছে আমি মাংস বনাই আছো আজি আমাৰ পিটি ভোজন গতিকে আমাৰ এই ভাগিন আহিছে ভাগিনে আমাক এটা ভিডিঅ' বনাইছে তেওঁ দেই এই আমাৰ মোমায়েক দুটাক মোমায়েক এয়া ককাক আছে এয়া ককাকে জুই লগাই আছে ভাগিন আমি মাংস অলপ দেৰি পাছতে আমাৰ খানা হৈ যাব এতিয়া প্ৰথমতে অমিতা আৰু সেই বইল কৰি আছো দেই খাচীৰ কাৰণে থেংক ইউ হৈছে এইফালে আমাৰ মাহী জেঠাইহঁতে আইতাসকলক বিহু বুলি এটা উপহাৰ দিছে আইতা ভাল আৰু এতিয়া মাহীয়ে আমাৰ মামা আইতাক উপহাৰ দিছে মানে সেৱা লৈছে আৰু বিহু বুলি আও হৰি আও ৰাম কৃষ্ণ আমাৰ যে ডাঙৰ বাইদেউ তেখেতো আহিছে তেখেতে আমাৰ আমাৰ বাইদেৱে কৰিলে আচলতে আমি কৰা নাই আচলতে আমাৰ বাইদেৱে কৰিলে গতিকে বাইদেৱে আমাক কিবা এটা জনাব যে আমি আজি গোটেইখিনি গোট খাই আমি যে এইটো আয়োজন হ'ব বুলি আমিও ভবা নাছিলো আচলতে আমাৰ বাইদেউ কৰিলে বাইদেউ দুআষাৰ ক'ব বুলি আমি থেংক ইউ আহি পিনি আমি এই গোটেই বংশ পৰিয়ালে একগোট হৈ পিনি আমি এটা পিটি ভোজন কৰিম বুলি আজি আয়োজন কৰা হৈছে মানে কি আমি ক'বলৈ গ'লে পথাৰ হ'লে মানে এইটো আমি কৰোঁহেঁতেন মানে কি বৃহৎ এটা আয়োজন কাৰণ কেলৈ আমাৰ গোটেই বংশটো মিলি বাই ভিনি গোটেইখিনি মিলি আমি এটা আয়োজনৰ বৃহত্তৰ এটা আয়োজনে মাঘৰ বিহু বুলি আমি এইটো আমি আজি কৰিবলৈ আগবাঢ়িছোঁ মানে আমি কৰিয়ে আছোঁ
আমি এতিয়া বনাইছোঁ ছাগলী মাংস বনাই আছোঁ, কিন্তু আকৌ ব্ৰইলাৰ বনাইছোঁ, মাছো বনাই দিলোঁ লগতে, তাৰপাছত আকৌ বনাই দিলোঁ পনীৰ বনাই দিলে আমাৰ বৰালি আহি পিনি। মই হাঁহি উঠা নাই আকৌ, বেছিকৈ কথা কোৱা নাই আকৌ দেই। মই আকৌ হেৰি নহয় যে কওঁ, কথাবোৰ বেছিকৈ কয় বুলি ভাবে বাৰু মানুহবিলাকে, কিন্তু মই যিমান কওঁ মানে সত্যটোহে কওঁ দেই। সত্যটো শুনিবলৈ হ'লে অপ্ৰিয় হ'ব পাৰে, কিন্তু আমি সকলোকে মানে কৰিম। বাই ভিনি আহিছে, ভিতৰত লুকাইছে, কিবা এটা দিব লাগে বুলি। আৰু এইফালে আমাৰ খানা অলৰেডি মানে হৈ গৈছে আৰু খাব পৰা এতিয়া। কালি মৰি থাকিম কালে কাঠডাল জ্বলাই দিবগৈ, একোডাল নাথাকে, পইচা পাতি একো নাই, তই ৰাখি তই বেংকত ৰাখিও একো প্ৰফিট নাই, তই চাব পাৰ জীৱন। এইফালে আমাৰ নবৌৱে মাংস টেষ্ট কৰি আছে। সকলোকে ভোগালী বিহু শুভেচ্ছা জনালোঁ দেই, আৰু ইয়াৰ চেনেলটো লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব, তেতিয়া নটিফিকেশ্যন পাই যাব। আমাৰ মামা আইতাই কৈ আছে যে সকলো মানে বিহুৰ দিনা একেলগে মিলি জুলি যে এসাঁজ খাইছোঁ, ভাল লাগিছে মোৰ মনটো। আমাৰ এতিয়া খানা অলৰেডি হৈ গ'ল, এতিয়া খাবলৈ লৈছোঁ। এয়া আমাৰ চশমা যে পিন্ধি আছে যে এগৰাকী আমাৰ মাহীৰ ছোৱালী হয়, আমাৰ মাহীৰ ছোৱালী ডাঙৰ গৰাকী হয়। আমাৰ ফালেও দিবা আকৌ অলপ, এইফালে 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 দিয়া অলপ। আৰু এইফালেও আমাৰ মাহীৰ ছোৱালী দেই, একদম চিনাকি দি দিছোঁ সকলোকে। আৰু এইফালে আমাৰ এয়া ডাঙৰ আমাৰ জেঠু হয় দেই, মাংস বিলাই আছে আমাৰ জেঠুৱে। এটা যাওঁগে দেই, যাওঁগে। এতিয়া সময় হৈ গ'ল ৰাতি 9টা, আৰু সকলো ভাগ্যলে পাৰ হৈ গ'ল কাৰ্যসূচী, আৰু ভাল লাগিলে সকলোৱে মিলি জুলি এসাঁজ খালোঁ। এতিয়া আৰু গৈ থাকোঁগৈ দেই সকলোকে, বাই বাই, গুড নাইট দেই সকলোকে। আমাৰ মাকে যোৰহাটলৈকে লৈ যাওঁগৈ। মামাৰ ঘৰৰ পৰা আহি জাষ্ট পালোহি ঘৰ, আৰু ভাল লাগিলে সকলো মিলা প্ৰীতিয়ে এসাঁজ খালোঁ বিহু বুলি, আৰু এনেদৰে যেন সকলো মিলা প্ৰীতিয়ে থাকে তাকে মানে আশা কৰিছোঁ আৰু।
আৰু ভালদৰে মানে ব্লগটো ভিডিঅ'টো ভালদৰে কৰা নহ'ল তথাপিতো মানে যি পাইছোঁ আৰু দেখুৱাইছোঁ আপোনালোকক বেয়া নাপাব আপোনালোকে আৰু আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ যদি ভিডিঅ'টো চাই ভাল পালে এটা লাইক কৰিব আৰু যিসকলে মোৰ চেনেলত নতুনকৈ ভিডিঅ' চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লগ পাম নতুন ভিডিঅ'ত চিলড্ৰেন টাটা বাই বাই